নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক এই চেনেলটোলৈ। মই আপোনালোকৰ আগত বিজ্ঞানী আৰু বিজ্ঞানীসকলৰ নানান আৱিষ্কাৰৰ বিভিন্ন ধৰণৰ তথ্য দাঙি ধৰিবলৈ চেষ্টা কৰোঁ। গতিকে পলম নকৰি আজি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ বলক। আজি ভিডিঅ'টোৰ টপিকটো হৈছে ছিগনেচাৰ অৰ্থাৎ অট'গ্ৰাফ। প্ৰথমে অট'গ্ৰাফবোৰ ক'ত কেনেকৈ সংগ্ৰহ কৰিছিলে সেইবোৰ আজি অলপ সংক্ষিপ্তভাৱে আলোচনা কৰিম। বৰ্তমান আধুনিক প্ৰযুক্তিৰ সময়ত অট'গ্ৰাফতকৈ বেছি ফটোগ্ৰাফ বেছি প্ৰচলিত। তথাপিও অট'গ্ৰাফবোৰ ক'ত প্ৰথমে আৰম্ভ হৈছিল, কোনে আৰম্ভ কৰিছিলে, কেনেকৈ আৰম্ভ হৈছিলে সেইবোৰ জানি লোৱাটো আমাৰ কাৰণে ভাল। আমি প্ৰথমে জানি লওঁ যে অট'গ্ৰাফটো আমাৰ নিজৰ অসমীয়া ভাষাৰ পৰা অহা শব্দ নহয়। অট'গ্ৰাফটো গ্ৰীক শব্দ অট'গ্ৰাফোছ নামৰ শব্দৰ পৰা আহিছে, যাৰ অৰ্থ নিজৰ হাতেৰে লিখা। এজন মানুহৰ নিজৰ হাতৰ যিকোনো লিখা অট'গ্ৰাফ বুলি ধৰিবলৈ ধৰা হয়। যদিও সাধাৰণতে অট'গ্ৰাফ বুলিলে আজিকালি নিজে চহীটোকে বুজোৱা হয়, কিন্তু অট'গ্ৰাফ বুলি ক'লে নিজে হাতেৰে যিটো লেখা হয় সেই চবকে অট'গ্ৰাফ বুলিয়ে কোৱা হয়। বৰ্তমান অৱশ্যে পপুলাৰ চেলিব্ৰিটিসকলৰ পলিটিচিয়ানছ হিৰোজ etc. আমিতো চবেই জানোৱেই সিহঁতৰ চাইনটোকে কি বুলি কোৱা হয়, অট'গ্ৰাফ বুলি চলি আছে। কিন্তু মানুহৰ চহী বা অট'গ্ৰাফ সংগ্ৰহৰ নিচা বা তাৰ চখটো কেতিয়াৰ পৰা আৰম্ভ হ'ল তাৰ সঠিককৈ ক'ব নোৱাৰি। কিন্তু ষষ্ঠ শতিকাৰ আগভাগত জাৰ্মানীৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ ষ্টুডেণ্টবোৰে ছাত্ৰ ছাত্ৰীৰ মাজত বিখ্যাত লোকৰ চহীবোৰ সংগ্ৰহ কৰা এটা আমোদজনক চখ এটা আছিলে। এই সময়ত তেওঁলোকৰ মাজত এই চখটো ইমানেই জনপ্ৰিয় হৈ গৈছিল যে ল'ৰা ছোৱালীবোৰৰ জেপত সহজতে লৈ ফুৰিব পৰাকৈ এখন বিশেষ ধৰণৰ বহী এলবাম এখন লগত ৰাখিছিল আৰু প্ৰয়োজন হ'লে সেই বহীখন উলিয়াই দিছিল। আৰু এই বহীখনক কোৱা হয় এলবা এমিকোৰাম। বৰ্তমান যুগত ইংলেণ্ডৰ ব্ৰিটিছ মিউজিয়ামত এনে এলবামৰ বিশাল সংগ্ৰহ এটা আছে। জাৰ্মানী ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই চখ ইমানেই প্ৰচলিত আছিল যে অতি সোনকালে পৃথিৱীৰ নানা ঠাইলৈ এই চখটো বিয়পি পৰিছিলে। আমাৰ দেশতো ঊনবিংশ শতিকাৰ মাজভাগৰ পৰাই মানুহৰ মাজত এই চখ বিয়পি পৰিছিলে। দৰাচলতে বিখ্যাত ব্যক্তিৰ সান্নিধ্য লাভ কৰি তেওঁলোকৰ নিজ হাতৰ লেখাৰ পৰশ স্মৰণীয় এটি বান্ধ ৰখাৰ হেঁপাহেৰে জন্ম হয় অট'গ্ৰাফৰ সংগ্ৰহৰ হবি। বিখ্যাত ব্যক্তিসকলৰ স্বাক্ষৰ বা চহীৰ মাজত এওঁলোকৰ ব্যক্তিত্বৰ পৰিচয় পোৱা যায়। এনেবোৰ কাৰণতে অট'গ্ৰাফ সংগ্ৰহ আজি সমগ্ৰ বিশ্বতেই অতি জনপ্ৰিয় হবি বা চখ হৈ পৰিছে। গতিকে যদি আপুনিও কাৰোবাৰ অট'গ্ৰাফ লৈছে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাব। মই এনেকুৱা ধৰণে গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰিবলৈ চেষ্টা কৰোঁ। গতিকে যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফ্ৰেণ্ডছ, ৰিলেটিভছ আৰু ষ্টুডেণ্টছসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি কিবা ডাউট থাকে আৰু যদি আপোনালোকে কিবা জানিবলগীয়া কথা থাকে তেনেহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। আৰু মোক পোনপটীয়াকৈ বিভিন্ন তথ্য জানিবৰ বাবে প্ৰশ্ন সুধিবলৈ আপোনালোকে ছ'চিয়েল ছাইটত ফেচবুক আৰু ইনষ্টাগ্ৰামত মোক ফ'ল' কৰিব। ধন্যবাদ।